হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ। এইটো হৈছে বন্ধাকবি, নতুন বন্ধাকবি। আপোনালোকে খালে নে বাৰু? আমাৰ এইফালে ওলালে আৰু খাবলৈও ভাল লাগিছিলে দেই, আৰু ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া সৰু মাছ কেইটামানৰ লগত মই বন্ধাকবি বনাম। এয়া মাছখিনি মই ফ্ৰাই কৰি দিছোঁ। ফ্ৰাই কৰি এইকেইটা মই এনেকৈ ফ্ৰাই কৰিয়ে খাম। আৰু মই যিকেইটা কবিত দিম বুলি ভাবিছোঁ সেইকেইটা মই ইমান ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰি পিনি এয়া মই এইকেইটা দি দিছোঁ। দি এইখিনি বেলেগকৈ উলিয়াই ল'ম। এয়া দেখিছেনে, মাছ ফ্ৰাই কৰি উলিয়াই থৈছোঁ। আকৌ বেটাই দেখিছোঁ কেনেকৈ খাই আছে, মেকুৰী গতে কুটুক কুটুককৈ। আৰু এইখিনি চাওক, ইমানেই তেল হৈছে নহয় এই মোৱা মাছখিনি, খাবলৈ ভাল লাগিছে। আমাৰ দিছৰি নৈ হয়। আৰু ইয়াত দেখিছেনে, এইখিনি মই বেছি ফ্ৰাই নকৰোঁ, অকণমান ফ্ৰাই কৰিম। আৰু এতিয়া মই নহৰু কেইটামান পিচি লৈছিলোঁ, এইকেইটা দি দিম। এয়া দি দিছোঁ। মাছ ভজা তেলখিনিতে মই কবিখিনি বনাম। এয়া কবিখিনি দি দিলোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। লৰাই উঠি মই এতিয়া নিমখ আৰু হালধি দি দিম। এয়া হালধি আৰু নিমখ। মাছৰ লগত বনালে বিশেষ একো নিদিলেও হয়, মাছখিনি দিব লাগে। আৰু বিলাহী যদি থাকে তেতিয়াহ'লে বিলাহী দি দিব পাৰে। বিলাহী যিহেতু মোৰ ওচৰত নাই, সেইকাৰণে মই নিদিলোঁ। আৰু ইয়ে দেখিছেনে, মই মাছখিনি এতিয়া দি দিছোঁ কবিখিনি সিজাৰ পিছত। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। আৰু ডাঙৰ মাছ হ'লেতো ক'বই নালাগে, বহুত ভাল লাগে। এয়া মই সৰু মাছ হ'লেও কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু এয়া মই লাষ্টত ধনিয়া দি দিছোঁ। আৰু খৰিখিনি ভালকৈ শুকোৱা নাছিলে কাৰণে ইমানেই ধোঁৱা মাৰিছে নহয়, ভিডিঅ'টো কৰিবই নাই পৰা মানে ভালকৈ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।